নমস্কাৰ, মই কাশ্যপা শইকীয়াই মোৰ চেনেলৰ অইলেডি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া বৰ্তমান আজি উপস্থিত আছোঁ যোৰহাট ধেনুচা বৰনামঘৰত। এয়া অবিৰত ভাগৱত পাঠ চলি আছে, অষ্টম বাৰ্ষিক ভাগৱত পাঠ। আহকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ, সম্পূৰ্ণ দৃশ্যখিনি চাওঁ। আভ্যন্তৰীণ শান্তিয়ে আমাৰ মনক শান্ত কৰে আৰু আমাৰ পথ বহুত স্পষ্টকৈ চাবলৈ অনুমতি দিয়ে, যিয়ে আমাক মনোনিৱেশ কৰাত আৰু আমাৰ লক্ষ্যৰ খবৰ ৰখাত সহায় কৰে। বস্তুবাদৰ বাবে মানুহৰ ভিতৰত যি অন্ধকাৰৰ সৃষ্টি হয়, সেয়া আধ্যাত্মিকতাৰ পোহৰেৰেহে দূৰ কৰিব পৰা যায়। সৃষ্টিশীল শক্তিৰ বিকাশ আধ্যাত্মিকতাৰ দ্বাৰাহে সম্ভৱ। প্ৰেম, সেৱা, সহানুভূতি আদি কথাবোৰে আমাক সৃষ্টিশীল বুদ্ধিমত্তাৰ উচ্চ মাত্ৰাৰ বিকাশেৰে সমৃদ্ধ কৰি তোলে। ধন্যবাদ, আপোনালোকক অশেষ ধন্যবাদ। আজি আমাৰ ধেনুচা গাঁৱত অষ্টমবাৰৰ বাবে বিশ্ববাসীৰ শান্তিৰ বাবে আমি এই ভাগৱত ভাগী আয়োজন কৰা হৈছে। ইয়াত আমাৰ বয়োজ্যেষ্ঠসকল, বয়োজ্যেষ্ঠ আই মাতৃসকল আৰু লগৰ ভাইটি ভণ্টিসকল, যুৱক যুৱতীবিলাক সকলোৱে সহযোগ কৰি আমাক ইমানখিনিলৈকে আগবঢ়াই দিছে। আমি এইটোকে কামনা কৰোঁ, যেনেকে আমাৰ যুৱক যুৱতীসকল আগবাঢ়ি আহিছে, সকলো জেগাতে তেনেকে আগবাঢ়ি গ'লে সমাজখন বহুত আগবাঢ়ি যাব আৰু বিশ্ববাসীৰ শান্তিৰ কাৰণে আমি এই নামঘৰ ভাগিৰ পৰাই, সেৱাৰ থলীৰ পৰাই সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোককো অশেষ ধন্যবাদ জনাইছোঁ আমাক আহি ইমানখিনি আগবঢ়াই নিয়াৰ কাৰণে। ধন্যবাদ। সঁচাকৈ আধ্যাত্মিকতাটো যিটো মানে আমাৰ ইয়াত আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা কৰি যিখিনি এটা পৰিৱেশ পাইছোঁ, তাৰ কাৰণে আমি সঁচাকৈ গৌৰৱান্বিত। আধ্যাত্মিকতাটো আমাৰ বয়োজ্যেষ্ঠ ভাই মাতৃসকল সকলোৰে সহযোগত আমাৰ যিখিনি আধ্যাত্মিকতা পাইছোঁ, সেইখিনি আপোনালোকৰ সহযোগত বহুতখিনি যাতে হেৰি হওক, বিশ্ববাসীলৈ শান্তি আগবাঢ়ক। এয়া মৎস্য অৱতাৰ, এয়া কুৰ্ম অৱতাৰ, এয়া নৰসিংহ অৱতাৰ, কি সুন্দৰকৈ সজাইছে। এয়া ব্ৰাহ্মণ অৱতাৰ, এয়া পৰশুৰাম অৱতাৰ, এয়া হলিৰাম অৱতাৰ, এয়া বৰাহ অৱতাৰ, এয়া ৰাম অৱতাৰ, এয়া বুদ্ধ অৱতাৰ, কল্কি অৱতাৰ। আধ্যাত্মিকতা অটুট ৰাখি জীৱনৰ পৰম সত্তাক উপলব্ধি কৰিব পৰাটো মহান প্ৰত্যাহ্বান।